পইচা নাইকিয়া হ'ল বিহুত পইচা নাইকিয়া হ'ল মালটো বেছিকৈ খাই দিলোঁ। সেইটো হয়। মানুহবোৰে তোমালোকক কোনো প্ৰব্লেম নকৰে? নকয় মানুহৰ পইচা ধেৰ হৈ গ'ল নহয় এতিয়া। সেইটো হয়। হ'লেও যি মন যায় সেইটোৱে কৰিবা তাৰমানে নিজৰ হেৰিটো চলাই যাবা যি মন যায় মুখত যি আহে সেইটো তুমি গোচৰ কৰিব লাগিব বত গৈ পিনি। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আজি মানে শনিবাৰ, আজি বজাৰলৈ যাওঁ বুলি ভাবিছোঁ। আমাৰ মানে ওচৰতে বজাৰ এখন বহে, বেছি দূৰ নহয়, 2-3 কিলোমিটাৰমান হ'ব। এতিয়া বজাৰলৈ যাওঁ মানে কি কিবা কেঁচা শাক পাচলি দুটামান আনিব লাগে। বেলেগ বাকীবোৰতো আছেই বিহুতে বজাৰ কৰা। এতিয়া শাক পাচলিবিলাক শেষ হ'ল আৰু। শাক পাচলি মানে বেছি সৰহকৈ নানো ঘৰলৈ, কিয়নো বেয়া হৈ যায়, মানুহো ধেৰ নহয়। আৰু মানে আজিকালি শাক পাচলিবিলাক গম পায় নহয় কিমান সাৰ দিয়ে। আজিকালি সাৰবিলাক এই উস্তাদ, বৰাক এইবিলাক সাৰ দিয়ে নাই একেদিনাই ডাঙৰ হ'বলৈ। সেইকাৰণে মানে বেছিকৈ নানো, কমকৈ আনো। আৰু এতিয়া বজাৰলৈ যাওঁ ব'লক, বজাৰত লগ পাওঁ। মানে এই মোনাটো ইয়াতে লৈ লৈছোঁ আৰু নিবলৈ জেগা নাইতো, চাইকেললৈ যাব লাগিব। গাড়ী নিনো, গাড়ী কি হ'ল কিমান নিব, গাড়ী চলাবলৈ পইচাই নাইকিয়া হৈছে। তেলৰ যিহে দাম 100 টকা 1 লিটাৰ পেট্ৰলৰ দাম, সেইকাৰণে চাইকেলকে লৈ যাওঁ। ব'লক বজাৰত লগ কৰি আছোঁ। বন্ধুসকল আহি পালোঁ বজাৰ। আৰু এয়া মানে আমাৰ দোকানী আছে দেই, তামোল এপোনত 60টামান বেয়া ওলাই আৰু ভাবা দেই। এয়া তামোল 60টামান বেয়া ওলাই আৰু এডাল তামোল ল'লোঁ, কিন্তু দোকানীজনৰ পৰা ডাইৰেক্টটো আপোনালোকক শুনালোহেঁতেন। পিনা কথা এটা পাতিম তো তাই আৰু এজন মানুহ এজনৰ লগত কথা পাতিম। বস্তু কিমান দাম আপোনালোকক দেখাম বাৰু। আমাৰ টুটুকাইৰ লগত কথা পাতিব লাগিব। এইজন মেইন মানুহ দেই, এইজনে আগতে সৰুতে শান্তি নিদিলে আমাক। এইজন ৰাতিপুৱাৰ পৰা গধূলিলৈকে শান্তি নিদিয়া মানুহ এজন। বহিব নোৱাৰো, পুলতো বহিব নোৱাৰোঁ, ৰাস্তাটো বহিব নোৱাৰোঁ। অকল ইংৰাজী কথা আৰু অসমীয়া গামা। বস্তু কিমান দাম কৈ দিব লাগিছিলে আকৌ। এইটো কোন দেখা নাই, তোমাক ভিডিঅ' কৰিছোঁ। এইটো কোন আৰু এটা মানুহ এটা দেখাম ৰ'ব। পাপু দা বিলাহী কেইটকা সঁচাকৈ ক'বা, এনেই মোক ফালটো নকৰিবা, নহ'লে মূৰত মাৰি দিম। কেইটকা দিয়া? 10 কেজি। 10 কেজি দিয়া, 5 কেজি দিয়া, 5 কেজি দিয়া। সঁচাকৈ কেইটকা মোক লাগে? 5 টকা হ'লে 20 টকা কেনেকৈ? 20 টকা হ'ব, তোমালোকে আধা কেজি দিয়া। নাই সৰহকৈ নালাগে, পইচা আছে ন মোৰ 15 টকা। 20 টকীয়া জাঙিয়া দেখাব লাগিব ন আমাৰ বজাৰ। 20 টকীয়া জাঙিয়া চাবনে? এই বুলৰ ওচৰলৈ মই আহি আছোঁ। এই বুল দাই কিবা এটা খবৰ দিয়া, বজাৰ কিয় ইমান বেয়া হৈছে? কিয় বজাৰ ইমান বেয়া হ'বলগীয়া হৈছে? মই এতিয়া বিচাৰি গৈ আছোঁ। গৈ আছোঁ মই এতিয়া গাহৰি বজাৰ জেগালৈ। মছলা বিশেষ স্থান দখল কৰিছে মাৰ্কেটত। এতিয়া মছলাটো তুমি কেনেকৈ বনোৱা, ক'ত বনোৱা কৈ দিয়া। তামোল এপোন তামোলত ইমানেই বেয়া ওলায়, মানুহটো নাই নেকি? ক'লৈ গ'ল? কমচে কম 30টা বেয়া ওলাবই লাগিব। একেবাৰে এটা মিছ নকৰে, এইটো সত্য। এইটো আঘোণত পোকা নে এহাত ফুটা ফুটা? এইটো এহাত ফুটা নে আঘোণত ফুটা ফুটা? প্ৰায় 3 বছৰ হ'ল এইকেইটা থকা, এতিয়ালৈকে জুখিব নাজানে, শিকিব নাজানে। এই চেহেৰাটো চাওক, এইটো এটা দুৰ্বৃত্ত। এই মুখ ঢাকি দিছে। টলিতটো মালৰ দাম বহুত কম, তোমালোকে ইমান দাম কম, বেছি দামত কিয় বিক্ৰী কৰা বস্তুবিলাক? কিয় ইমান দামত বিক্ৰী কৰা বস্তুবোৰ ক'ব লাগিব। পইচা নাইকিয়া হ'ল বিহুত পইচা নাইকিয়া হ'ল মালটো বেছিকৈ খাই দিলোঁ। সেইটো হয়। মানুহবোৰে তোমালোকক কোনো প্ৰব্লেম নকৰে? নকয় মানুহৰ পইচা ধেৰ হৈ গ'ল নহয় এতিয়া। সেইটো হয়। হ'লেও যি মন যায় সেইটোৱে কৰিবা তাৰমানে নিজৰ হেৰিটো চলাই যাবা যি মন যায় মুখত যি আহে সেইটো তুমি গোচৰ কৰিব লাগিব বত গৈ পিনি। মই চলি গ'লে আগটো টকা হৈ গৈছে, মাছটো গৈছে মিহি মিহিকৈ। এইজন এইটো এটা মহা দুৰ্বৃত্ত। 20 টকাকৈ তুমি ডাইৰেক্ট 60 টকা মুখ ডাকিছে পলাইছে। একদম লাষ্টত যাম গুটি চলে এইটো। এইটোলৈ মন কয় গুটি 18,000 টকা বস্তু আনি পিনি 40,000 টকা কৰিলে বিক্ৰী প্ৰায়। ইমান লুটিলে বিহুদিনাখনি ৰাইজক।
আৰু এইজনে দাঁত নাই হ'লেও কেনেকুৱা কৰি আছে দেখিছে গোটেইজনে অলপ অলপ দি আছে মোৰ কথাটো বেলেগ আৰু অলপ এইটো এইটোৱে দাম সুধি পিনি এইটো কেলা লগালগ পলোৱা মানুহটো এইটো এনেকুৱা মানুহ বজাৰলৈ আহিব নালাগে অঁ এইটো কাৰণে ভাষা দেখিছে ইয়াত ডাইৰেক্ট বেপাৰত নামিছে তামোল কেনেকৈ খাইছে দেখিছে অসভ্য ব্যৱসায় ইয়াক নামটো চাৰিআলিৰ পৰা ইয়াক লাইচেঞ্চ ৰদ কৰি দিব লাগিব ইয়াৰ যোগ্যতা নাই ব্যৱসায় কৰিব পৰাকৈ সুধা নামটো তুমি কিয় পালা এইটো বহুত ভাল শব্দ সুধাটো কিয় পালা কিয় পালা ইমান কয় হাবিৰাম বহুত ভাল ল'ৰা আহি বহুত ভাল ল'ৰা বিগত 2 বছৰৰ পৰা আহি বহুত কষ্ট কৰি গৈছে নিজৰ কাৰণে মন কৰি দিয়া অলপ হাঁহিটো ভাল লাগে কিন্তু যিটো হাঁহি মানে ভুৱন বোলোৱা হাঁহি বন্ধুসকল আহি পালোহি ঘৰ মানে তাত বজাৰত ভিডিঅ' কৰিবলৈ মানে বেছি নহ'ল মানে কি ভিডিঅ' কৰিবলৈ লৈছিলোঁ কেমেৰামেন সলনি হৈ গ'ল তাকে আপোনালোকক দেখাইছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিব দেই আৰু লগতে থকা ঘণ্টাটো বজাই দিব ভিডিঅ'টো আজিলৈ ইমানেই বাই বাই